আজিৰ পৰা একমাহমানৰ আগতে ৰঙিয়াৰ আকাশত এক বিৰল পৰিঘটনাই দেখা দিছিল। সন্ধিয়া ঠিক 7মান বজাত এটা দুটা নহয় প্ৰায় 10-12টাৰ তৰা এটা লাইনত গৈ আছিল। নিউজ আৰু পৰ্টেলবিলাকত সেই নিউজটো বজাই আছিল আৰু তাৰ তলত কিছুমানে কমেণ্ট কৰিছিল যে আমাৰ ফালে দেখা পাইছোঁ, চিৰাঙত দেখা পাইছোঁ, বৰপেটা ৰোডত দেখা পাইছোঁ, লাহে লাহে অৰুণাচলৰ পৰা দেখা পাইছোঁ বুলি কৈছিলে। তাৰপৰা ময়ো ওলাই বাৰু চাইছিলোঁ, কিন্তু আমাৰ ফালে অকণমানকৈ ডাৱৰীয়া কাৰণে আমি দেখা পোৱা নগ'ল। তাৰপিছত কৈছিলে যে কোনোবাই ক'লে 10টা, আমাৰ ফালে 20টা, চবেই ভয় কৰা টাইপত অলপ মেছেজবোৰ কৰিছিলে। কিন্তু তাত কোনো ধৰণৰ নিউজ পৰ্টেল হওক বা নিউজ চেনেল, গোটেইকেইটা নিউজ চেনেল নহয়, কেইটামান নিউজ চেনেলে কিন্তু চলিউশ্যনটো দিয়া দেখা নগ'ল। আচলতে সেই পৰিঘটনাটো কি, সেইবোৰ আচলতে কি আছিল, তেনেকুৱা ধৰণৰ একো হেৰি কৰা দেখা নগ'ল। যেন UFOহে আহিছে তেনেকুৱা টাইপ লাগিছিল সেই সময়ত। আপোনালোকৰ যদি চাইছিলে নিশ্চয় মনত পৰিছে কথাটো। আচলতে সেই যে গৈ যে আছিলে এটা লাইনত যে গৈ আছিলে, সেইখিনি আচলতে কি আছিলে আপোনালোকে বাৰু পিছত গম পালেনে? যদি নাই পোৱা তেন্তে মই কৈছোঁ শুনক। সেইখিনি বেলেগ একো নাছিলে, সেইখিনি আছিলে ষ্টাৰলিং ছেটেলাইট। ষ্টাৰলিং ছেটেলাইট হৈছে এলন মাস্কে পঠিওৱা 2000মান ছেটেলাইট, তেনেকুৱা ছেটেলাইট আছে যিখিনি পৃথিৱীৰ পৰা একেবাৰে নিকটতম দূৰত্বত ঘূৰি ফুৰে। সেই ছেটেলাইটখিনিয়ে আমাক কমিউনিকেশ্যন হওক, নেটৱৰ্ক হওক, এইবোৰ আচলতে ডেভেলপ কৰিবৰ কাৰণে তেখেতে তেনেকুৱা প্ৰায় 2000মান ছেটেলাইট অলৰেডি আমাৰ পৃথিৱীৰ আশে পাশে একদম কম দূৰত্বত উৰাই ৰাখিছে। আৰু কেতিয়াবা সেইখিনি প্ৰায় 8টামান বজাৰ ভিতৰতহে আচলতে দেখা পোৱা যায়। গতিকে আমি সেইদিনা দেখা পাইছিলোঁ। সেইদিনা কিন্তু নিউজে 5W1H তেওঁলোকতো বহুত দূৰৰ কথা হৈ পৰিলে আজিকালি। 5W1H কোনেও কভাৰেই নকৰে আৰু এইবোৰ ক'বলৈও দৰকাৰ নাই। কিন্তু আচলতে নিউজ বুলি ক'লে অকণমান 5W1H মেইনটেইন কৰাটো খুব জৰুৰী। কিন্তু মই সেইবোৰ কথা ক'ব খোজা নাই। মই ক'ব খুজিছোঁ যে এই যে এলন মাস্কৰ কথা যে ক'লোঁ, এলন মাস্ক আচলতে কোননো? এলন মাস্ক হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সফল আৰু ধনী ব্যক্তি। ধনী কাৰণে তেওঁৰ কথা মই ক'ব খোজা নাই। তেওঁৰ বিষয়ে মই এইটো কাৰণে আনিব বিচাৰিছোঁ যে তেওঁ আছিল বিৰাট জেদী। এবাৰ নোহোৱা কামটো দুবাৰ নহ'লে 3বাৰ। তেওঁ 3বাৰ অসফল হোৱাৰ পিছত 4 নম্বৰ বাৰৰ পৰাহে তেওঁ আচলতে সফল হৈছিল। তেওঁ 3 নম্বৰ বাৰ অসফল হওঁতেই 4 নম্বৰ বাৰত তেওঁ কোনটো ৰিস্ক লৈছিলে গম পায়? তেওঁ যদি সেইবাৰ ফেইল হ'লহেঁতেন, তেওঁ ৰাস্তাত আহি গ'লহেঁতেন, মানে তেওঁ খাবৰ বাবে খাদ্য নহ'লহেঁতেন। তেনেকুৱা এজন এলন মাস্কৰ কথা মই আজি আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ। আৰু সেইখিনি কথা পতাৰ আগত যদি আপুনি মোৰ চেনেলটোত প্ৰথম আহিছে, যদি আজিহে প্ৰথম যদি লগ ইন কৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে কাষত থকা বেল আইকনটো দবাই দিয়ক। এলন মাস্ক পৃথিৱীৰ সকলোবোৰ বিজিয়েষ্ট ব্যক্তিৰ ভিতৰতে এজন, যাৰ এক্সট্ৰাঅৰ্ডিনেৰী ভিজন আৰু গ'লছৰ বাবে বিখ্যাত। চাউথ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইঞ্জিনিয়াৰ, ইনভেণ্টৰ, বিজনেছমেন, ফাউণ্ডাৰ, CEO আৰু আমাৰ ৰিয়েল লাইফৰ আইৰণ মেন। এলন মাস্ক টেছলা আৰু স্পেচএক্সৰ দৰে এমেজিং কোম্পানীৰ লগত জড়িত, যি দুটাই আমাৰ মানুহৰ ভৱিষ্যতটো এমেজিং কৰিবলৈ আৰু মংগল গ্ৰহলৈ যাত্ৰা কৰা গ'ল ৰাখিছে। এইবোৰৰ উপৰি মাস্কে অপেন AI, দ্য বৰিং কোম্পানী, দ্য নিউৰলিংক আৰু ছ'লাৰ চিটিৰ দৰে কোম্পানীকো প্ৰতিনিধিত্ব কৰে। মানুহে এটা বিজনেছে সঠিকভাৱে চম্ভালিব নোৱাৰে, তেনে ক্ষেত্ৰত কিন্তু মাস্কে এই আটাইবোৰ সফলতাৰে মেনেজ কৰি আছে। য'ত অন্তৰ্ভুক্ত হৈ আছে তেওঁ 85 পৰা 100 ঘণ্টা সময় সপ্তাহটোত দি আছে। তেওঁ তাৰ উপৰি ফেমিলিৰ লগত সময় নিয়াইছে। তাৰ উপৰিও তেওঁ হেল্থ আৰু মাইণ্ডটো ছেটিছফাইড কাৰণে তেওঁ 2 ঘণ্টা সময় সপ্তাহটোত দিয়ে। ভাবিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল সময় তেওঁ কেনেকৈ নিৰূপণ কৰে। তেওঁ বহুতৰ মতে তেওঁ এজন জিনিয়াছ পাৰ্চন হয় আৰু তেওঁ ছুপাৰ পাৰ্চন বুলি বহুতে অভিহিত কৰিছে, আৰু সঁচাকৈ তেওঁ এজন ছুপাৰ জিনিয়াছ পাৰ্চনেই হয়। সময়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁ আচলতে এটা সময়ৰ চিডুল খুব ধুনীয়া মেনেজমেণ্টৰ যোগেদি কৰে, আৰু যিটো কাৰণে তেওঁ আজি পৃথিৱীৰ ভিতৰতে আটাইতকৈ সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে। গতিকে আমি এইজন ব্যক্তিক আমি তেওঁৰ জীৱনগাথাৰ বা জীৱনৰ প্ৰতিটো খোজ আমি আচলতে তেওঁৰ পৰা শিকিব লগা বহুতখিনি কথা আচলতে আছে বুলি ভাবোঁ। গতিকে আপোনালোকেও যদি হ'ব খোজে তেন্তে এই ভিডিঅ'টো নিশ্চিতভাৱে চাই যাওক। সকল
আজি ক'বলৈ ওলাইছোঁ এলন মাস্কৰ কথা। সেইজন এলন মাস্ক যিজন পৃথিৱীৰ ভিতৰতে সফল আৰু ধনী ব্যক্তি। আপোনালোকে এলন মাস্কৰ নাম নিশ্চিতভাৱে এতিয়া শুনিছে বুলি ভাবিছোঁ। যিজনে নিজে নিজে কিতাপ পঢ়ি ৰকেট সাজি উলিয়াইছিল। এতিয়া নিশ্চিতভাৱে বুজিব পাৰিছে তেওঁ কিমান বুদ্ধিমান, ইণ্টেলিজেণ্ট আৰু ক্ৰিয়েটিভ পাৰ্চন হ'ব পাৰে। তেওঁ টুইটাৰ, টেছলা আৰু স্পেচএক্সৰ দৰে ডাঙৰ কোম্পানীৰ CEO আৰু ফাউণ্ডাৰ আছিল। এলন মাস্কৰ জন্ম হৈছে 28 জুন 1971 চনত সাউথ আফ্ৰিকাৰ প্ৰিটৰিয়াত। পিতৃৰ নাম আছিল এৰল মাস্ক, যিজন পেছাত আছিল এগৰাকী ইঞ্জিনিয়াৰ, আৰু মাতৃৰ নাম আছিল মেই মাস্ক, আৰু দুগৰাকী ভাতৃ-ভগ্নী আছিল। এলন মাস্কৰ সৰুৰে পৰাই কোনো বেয়া কথা, ফাল্টু কথা এইবোৰ ইণ্টাৰেষ্ট নাছিল। খুব কম কথা কৈছিল বাবে তেওঁক বহুতে কিন্তু বোবা বুলি কৈছিলে। এলন মাস্কে বহুত সৰুৰে পৰাই নতুন বস্তু, নতুন কথা আদি শিকিবলৈ খুব এক্সাইটেড হৈ আছিল। এইটো কাৰণতে তেওঁ 9-10 বছৰত ইমান বেছি কিতাপ পঢ়িছিল যে যিবোৰ এজন গ্ৰেজুৱেটেহে পঢ়িব পাৰিছিল। এওঁৰ পিতৃ-মাতৃৰ ডাইভোৰ্চ হৈছিল। তেওঁ তেতিয়া পিতাকৰ লগত থাকিবলৈ লৈছিল আৰু 12 বছৰ বয়সতে প্ৰগ্ৰেমিং লেংগুৱেজ শিকি ব্লাষ্টাৰ নামৰ ভিডিঅ' গেম এটা বনাইছিল, আৰু যিটো $500 পিছত বেছিও দিছিল। আৰু যদি এওঁৰ কথা ক'বলৈ যাওঁ, তেতিয়া তেওঁ প্লেন কৰিছিল যে SpaceX নামৰ এটা কোম্পানী খুলিব, আৰু যিটোৰ পৰা ৰকেট বনাই মংগল গ্ৰহলৈ পঠাই তাত থকা জীৱৰ সন্ধান মানুহক দিব। কিন্তু এই কথাটো কোৱাৰ দৰে ইমান কিন্তু সহজ নাছিল। জীৱনৰ আচল সংঘৰ্ষ আৰম্ভ হৈছিল এইকণ সময়ৰ পৰা। আচলতে SpaceX কোম্পানী চলাবৰ বাবে ৰকেটৰ জৰুৰী হৈছিল, আৰু সেই ৰকেট কিনিবৰ বাবে ভাবিছিল। কিন্তু এই ৰকেটৰ দাম বহুত বেছি আছিল। ক'ৰবাত তেওঁ জানিছিল যে ৰাছিয়াই পুৰণি ৰকেট এটা মিনিমাম প্ৰাইচত চেল কৰে। এলন মাস্ক আমেৰিকাৰ পৰা ৰুছলৈ পুৰণি ৰকেটৰ সন্ধানত গৈছিল, যিটোৰ পৰা এনে কিবা বনাব পাৰিব যিটো আগতে কোনেও চিন্তা কৰা নাছিল। এইটো এনেকুৱা এটা ৰকেট যিটো মাটিৰ পৰা উৰা নহয়, আচলতে উৰি আহি মাটিত পৰিব পৰা ৰকেট বনাব বুলি তেওঁ ভাবিছিল। এইটো এনেকুৱা ৰকেট যিটো কোনেও কেতিয়াও কল্পনাই কৰা নাছিল। জনা যায় যে ৰুছত হোৱা সেই মিটিংখনত এলন মাস্কক বহুত উপলুঙা মাজাক কৰিছিল, যিটোৰ বাবে তেওঁ কোনো ডিল নকৰাকৈ পুনৰ আমেৰিকালৈ ঘূৰি আহিছিল। সেইদিনাই তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ৰকেটৰ ওপৰত চেল্ফ ষ্টাডিজ কৰি নিজে ৰকেট তৈয়াৰ কৰি অন্তৰীক্ষলৈ পঠাব। বন্ধুসকল, তেওঁ দিন ৰাতি একাকাৰ কৰি বহুত মেহনত কৰি তেওঁ কোনো স্কুল কলেজত সেই ডিগ্ৰী নলৈ নিজেই ৰকেট চায়েন্স পঢ়ি পেলাই নিজৰ চেষ্টাত এটা কোম্পানী নিৰ্মাণ কৰিছিল, যিটোৰ নাম আছিল SpaceX। তিনিটা প্ৰয়াসত বিফল হৈছিল আৰু বহুত লোকচানৰ সন্মুখীন হৈছিল। তেওঁ বহুত জিদ্দি হৈ সদায় আগুৱাই গৈছিল, আৰু তেওঁৰ লগত ইমানেই পিছলৈ পইচা হৈছিল যে তেওঁ আৰু ৰকেট কিনি অন্তৰীক্ষলৈ পঠিয়াব পৰা হৈছিল। যদি তেওঁ সেই চেষ্টাও যদি বিফল হ'ল হয়, তেতিয়াহ'লে কিন্তু তেওঁ খাবৰ বাবেও টকা নাথাকিলে তেওঁ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল হয়। কথাতে কয় নহয়, সঁচা কষ্ট সত্য পথত থাকিলে ভগৱানেও সকলোকে সহায় কৰে, নিজে আগবাঢ়ি আহে বুলি কথা আশা আছে। 3বাৰ হাৰিও চতুৰ্থবাৰৰ বাবে এলন মাস্ক সফল হয়। তেওঁ গোটেই বিশ্ববাসীলৈ এটাই মেছেজ দি গ'ল যে চেষ্টাৰ অসাধ্য একোৱেই নাই। য'ত আজি কিছুমান মানুহে নিজৰ বাৰ্থডেত বহুত ডেক'ৰেশ্যন কৰি কেক কাটি উদযাপন কৰে, এলন মাস্কে কিন্তু 47 বাৰ্থডে 24 ঘণ্টাই কাম কৰি চেলিব্ৰেট কৰিছিলে। এনে মাইণ্ডছেটৰ সঁচাকৈ এজন মহান ব্যক্তিহে হ'ব পাৰে। এলন মাস্কৰ জীৱনৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। সেয়েহে কৈছোঁ, এলন মাস্কৰ জেদ হ'লে এলন মাস্কৰ দৰে হ'ব লাগে, য'ৰ পৰা আমি কিছুমান কথা শিকিব পাৰোঁ। তেন্তে বন্ধুসকল, পুনৰ এটা ভিডিঅ'ত নতুনকৈ লগ পাম। নমস্কাৰ।